নমস্কাৰ বন্ধুসকল, অসম বনাম তামিলনাডুৰ মাজত ৰঞ্জী ট্ৰফিৰ মেচখন কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব, অসম টীমৰ প্লেইং 11 কি হ'ব পাৰে, কোনটো সময়ৰ পৰা খেলখন আৰম্ভ হ'ব, সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, অসম টীমটোক যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। অসম বনাম তামিলনাডুৰ মাজত মেচখন আৰম্ভ হ'বলৈ গৈ আছে অহা 27 তাৰিখৰ পৰা। এই মেচখন ৰাতিপুৱা 9:30 বজাৰ পৰা আৰম্ভ হ'ব আৰু অসম টীমৰ প্লেইং 11ৰ কথা ক'বলৈ গ'লে 1 নম্বৰত থাকিব কুণাল শইকীয়া, আমাৰ অসম টীমৰ কেপ্টেইন হয়। 2 নম্বৰত থাকিব ৰাহুল হাজৰিকা, 3 নম্বৰত থাকিব ঋষভ দাস, 4 নম্বৰত থাকিব ৰিয়ান পৰাগ, 5 নম্বৰত থাকিব শিৱ শংকৰ ৰয়, 6 নম্বৰত থাকিব গকুল শৰ্মা, 7 নম্বৰত থাকিব সিদ্ধাৰ্থ শৰ্মা, 8 নম্বৰত থাকিব সৌৰাপম, 9 নম্বৰত থাকিব আকাশদ্বীপ গুপ্তা, 10 নম্বৰত থাকিব মুক্তাৰ হুছেইন আৰু শেষত থাকিব অৰ্থাৎ 11 নম্বৰত থাকিব ৰঞ্জিত মালি। এয়া আছিলে প্লেইং 11। তো কেনে লাগিলে ভিডিঅ'খন কমেন্ট কৰি জনাব, ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।